আজি মই নিজে পলিশ কৰিম বুলি ভাবিছোঁ, অলপ নতুন কৰিম বুলি। কালি মই কিনি আনিলোঁ এটা কাৰ ৱাশ্বিং কিট বুলি। আৰু পলিশ কৰাৰ আগতে শ্বেম্পু দি এয়া মই স্কুটিখন ধুব লৈছোঁ। আগতে চাফাকৈ ধুই ল'ম। আৰু মোক সহায় কৰিবলৈ আহিলে এয়া বেটা। সহায়নো কি কৰিব, সি কামদৰে বেটা। আৰু মই স্কুটিখন ভালদৰে ধুই ল'লোঁ চাফাকৈ। চুকে কোণে যিমান লেতেৰা লাগি আছিলে গোটেইখিনি ব্ৰাছ মাৰিও ধুইছোঁ। একদম মোৰ বগা স্কুটি চাফা হৈ যাব লাগিব। মোক দিবানে, মই কৰোঁনে? মোক দি আছোঁ অকণমান শ্বেম্পু আৰু এপেকেট আনা। স্কুটি ধোৱা হৈ গ'ল। এতিয়া অকণমান 10 মিনিটমান শুকাব দিছোঁ। পানী লাগি থাকিলে নহ'ব পাৰে। আৰু এয়া পলিচ কৰা বস্তুখিনি। মই গ্লভছ পিন্ধি লৈছোঁ, কেমিকেলৰ বস্তু হয় যে সেইকাৰণে গ্লভছটো পিন্ধি লৈছোঁ। আৰু এয়া সৰুটো হৈছে যোনটো নেকি হোৱাইট, এটা ক্ৰীমৰ নিচিনা এইটো। আৰু এইটো ব্লেক স্প্ৰে, যোনটো সেই ক'লা ছাইডবিলাক আছে তাতে স্প্ৰে কৰিব পাৰি। আৰু এইটো এনেকুৱা থাকে, ইয়াতে হোৱাইট নিচিনা থাকে, চূণৰ নিচিনাকৈ। এইটো মই আঙুলিৰ পৰা উলিয়াই এটা লগাই চাম। ফাইনেলি হৈ গ'ল দেই, কৰি শেষ। এতিয়া মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে। লাগিছে 5 বছৰ হ'ল যেন লগা নাই এতিয়া। স্কুটিখন মোৰ অৱস্থা নাছিলে, এটা দেখিছেনে, বহুত ভাল লাগিছে।
ভাল হয় দেই বস্তুটো। আমি দোকানত দিলে বহুত টকা লয়, তাতকৈ যদি নিজে কমত যদি কৰিব মন আছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব। আৰু আজিলৈ ইমানতে, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।